আপোনালোকৰ মিডিয়া চেনেলবোৰক আজি চেলুট তিৰঙা স্থাপনা দিৱস উপলক্ষে অসমৰ 28খন সাংগঠনিক জিলাত অলৰেডি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্দেশনাত হৈছে। লগতে আমাৰ চেলুট তিৰঙা অসম প্ৰদেশ মহিলা বাহিনীৰ উদ্যোগত আজি আমাৰ দীপৰ বিলত এই আমাৰ বৃক্ষ কাৰ্যসূচী তথা স্বচ্ছ অভিযানৰ কাৰ্যসূচী অলৰেডি হৈ গ'ল। আমাৰ মাজত আমাৰ আজি জুৰি শৰ্মা বাইদেউ অলৰেডি বহুত মূল্যৱান কথাবোৰ কৈ গ'ল। আমাৰ মহিলা বাহিনীৰ সভানেত্ৰী আমাৰ কংগনা গোস্বামী বৰদৱাজ বাইদেউ কৈ গ'ল। লগতে বিশেষকৈ আমাৰ সাংগঠনিক জিলাক যিবোৰ কাৰ্যসূচী এই বৃক্ষৰোপণৰ কাৰণে কৰিছে, আমি চেলুট তিৰঙা হৈ আমি গৌৰৱান্বিত। আগন্তুক দিনো আমি এইবোৰ কাৰ্যসূচী কৰি থাকিম আৰু আমি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যোনটো প্ৰজেক্ট আমি সেইটোৰ ওপৰত আমি লক্ষ্য কৰি সংগতি ৰাখি চেলুট তিৰঙা আমি সদায় কাম কৰি যাম বুলি আমি আশাবাদী। ধন্যবাদ।